আমাৰ সদৌ ৰাভা কৃষ্টি সন্মিলনৰ উদ্যোগত আমাৰ কোকৰাঝাৰ জিলা ৰাভা মহিলাই আজি SI জন্মনি ৰাভাৰ যিটো হত্যাকাণ্ড সেই ঘটনাটো এতিয়ালৈকে প্ৰকৃত সত্য এতিয়ালৈকে উদ্ঘাটন হোৱা নাই। এইটোৰ কাৰণে আমি আজি সেই ঘটনাটো যাতে সত্য ঘটনাটো উদ্ঘাটন হয় সেইটোৰ কাৰণে আমি কোকৰাঝাৰ জিলা মহিলা পৰিষদে আজি যাকে বিশ্বাস কৰে ঈশ্বৰৰ ওচৰত আমি সমূহীয়া প্ৰাৰ্থনা জনাইছো যাতে আমি শুনিছো যে কিছুমান দুষ্ট চক্ৰই যিটো তদন্ত চলাই আছে সেই তদন্তটো বিপথে চলাবলৈ চেষ্টা কৰি আছে বুলি আমি শুনি আছো যাতে সেই তদন্তটো নিৰপেক্ষ হয় আৰু সেইটোৰ কাৰণে আমি সমূহীয়া প্ৰাৰ্থনা জনাইছো ঈশ্বৰৰ ওচৰত যাতে সেই তদন্তটো নিৰপেক্ষ হয় আৰু দোষীয়ে উচিত শাস্তি পায় আৰু সোনকালে সেই তদন্তটো যাতে চলাবলৈ কোনো দুষ্ট চক্ৰই বাধা দিব নোৱাৰে। সেইটোৰ কাৰণে আমি আজি সমূহীয়া প্ৰাৰ্থনা জনাইছো যে ঈশ্বৰৰ ওচৰত এইটোৱে প্ৰাৰ্থনা জনাইছো যে আমি জন্মনি ৰাভাৰ পৰিয়ালে ন্যায় পাওক আৰু জন্মনিয়ে ন্যায় পাওক আৰু দোষীয়ে সোনকালে দোষীক উচিত শাস্তি প্ৰদান কৰা হওক। আজি আমাৰ প্ৰত্যেক জিলাতে এই কাৰ্যসূচীটো চলি আছে। বৰ্তমান আমাৰ সদৌ ৰাভা কৃষ্টি সন্মিলনৰ উদ্যোগত আমাৰ যিমান ৰাভা সংগঠন আছে চবে আজি প্ৰত্যেক জিলাতে এই প্ৰগ্ৰামটো চলি আছে। অকল গীৰ্জাতে হৈছে না আৰু মন্দিৰ? আজি অকল গীৰ্জা বুলি নহয় মানে মন্দিৰ মছজিদ যিমান আছে আমাৰ যি গীৰ্জা আৰু কিছুমানে নামঘৰত এনেকা আমাৰ এই প্ৰগ্ৰামটো চলি আছে। মূল দাবীটো হ'ল জন্মনি ৰাভাৰ ন্যায় পাব লাগে, দোষীক শাস্তি প্ৰদান কৰিব লাগে। এইটোৱে আৰু চৰকাৰক এইটোৱে আহ্বান কৰিম যে চৰকাৰে যাতে সেই তদন্তটো সোনকালে তীব্ৰ গতি চলাই কিনে দোষীক শাস্তি দিয়ে।